Camera. Rolling. Sound. Rolling. Action. ৰাজীৱ দাৰ আৰু উৎপদৰ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এইটো কেৰেক্টাৰ যে মোক তেখেতসকলে চিলেক্ট কৰিছে সেইকাৰণে মই নিজেও ভাবি পোৱা নাই যে মই এক্সাইটেড হৈ গৈছোঁ যে ষ্টৰিটো শুনিছোঁ এইখন মুভিত বহুতখিনি আশাবাদী আৰু অবভিয়াছলি নেক্সট ষ্টৰি ক্লজ হৈ আছে আৰু মোৰ কেৰেক্টাৰটো হৈছে যিটো মডাৰ্ণ ৱাইফ হয় মই চ' বহুতখিনি মই আশা কৰিছোঁ মুভিখনত কাৰণ একেবাৰে আনকমন ষ্টৰি এটা আৰু গানখিনি গাইছে পাপনা গাইছে জুবিনা গাইছে গোটেইখিনি ইমান ধুনীয়া হয় আৰু আমাৰ ডিৰেক্টৰজন সকলোকে মই ভাবিছোঁ আমাৰ ডিৰেক্টৰজন সকলোকে বহুত বেষ্ট হৈ তেখেতে এই ষ্টৰিটো বহুত ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব সকলোৰে মাজত এনজয় কৰে চ' সেইটোকে ভাবিছোঁ Thank you. তেখেত আজিৰ ছবিখনৰ পৰিচালক উৎপল শইকীয়াৰ মাতৃ তেখেতক পৰিচালনা অৱস্থাতে সম্বৰ্ধনা জনাইছোঁ। বন্ধু প্ৰজনন কৰি তেখেতে আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰিব। মই লগতে ছবিখনৰ পৰিচালক উৎপল শইকীয়া, ৰাজীৱ দত্ত আৰু প্ৰযোজক ঋষাণু শইকীয়া, ৰাজীৱ দত্তৰ লগতে পলাশ পৰা তেওঁলোকক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ছবিখনৰ এগৰাকী অভিনেত্ৰী জুৰি বাইদেউ আপোনাকো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।
অনুষ্ঠানত সংগঠন কেইগৰাকীমান কিমান ব্যক্তিক প্ৰযোজন গোষ্ঠীৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছে নিপন ধলোৱা এখন গোলাম কাগজৰ সম্বৰ্ধনা জনাব বিচাৰিছে পৰিচালক নিপন ধলোৱা অভিনেতা পদ্মৰাজ গোস্বামী বিনোদলাল দাস তেখেতকো এখন গামোচাৰে সম্বৰ্ধনা জনাব মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই আমন্ত্ৰণ জনাইছোঁ মধুচন্দা ডেকা তেখেতকো এখন গোলাম গামোচাৰে প্ৰযোজনা গোষ্ঠীৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আনন্দকী অতিথি নৱনাথ আন এগৰাকী অতিথি নৱনাথ পৰিচালক নৱনাথ তেখেতকো সম্বৰ্ধনা জনাব বিচাৰিছে আৰু নন্দিতা কলিতা এইসকল আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি আৰু ছবিখনৰ লগত জড়িত যিসকল শিল্পী কলাকাৰসকলে মই তেওঁলোকৰ নাম ঘোষণা কৰিম তেখেতসকলৰ ভিতৰত মই প্ৰথমে মালিছোঁ পৰিচালক উৎপল শইকীয়া আৰু ৰাজীৱ দত্ত দুয়োগৰাকী শিল্পীক সম্বোধন জনাব প্ৰযোজক কৃষাণু শইকীয়া আৰু পলাশ বৰাণ তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ছবিখনৰ কেইবাটাও চৰিত্ৰত অভিনয় শিল্পী আছে তাৰ ভিতৰত মই আমন্ত্ৰণ জনাইছোঁ জ্যেষ্ঠ অভিনেত্ৰী জয়ী শৰ্মা তেখেতক অভিনেতা অৰুণ হাজৰিকা অৰুণ অৱশ্যে জ্যেষ্ঠ হেৰি নকৰে আমন্ত্ৰণ জনাইছোঁ আইমী বৰুৱা আইমী বৰুৱা জ্যেষ্ঠ স্থিতি দেখা দিলে কনিষ্ঠ যেন লাগে বিন্দাস ককাইদেউ গন্ধ জবৰদাস আৰু দেৱী প্ৰিয়া দিশাবীৰ অভিনেত্ৰী আমি সম্বৰ্ধনা অনুষ্ঠান মানে সামৰিছোঁ তথাপি মই ঘোষণা কৰিব বিচাৰিছোঁ ছবিখনৰ চিত্ৰ গ্ৰহণ কৰিব ফাৰ্মিনজি মই তেখেতকো অন্ত্য সময়ৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু তিনিগৰাকী শিল্পী আছে মেইনটো পৱন আৰু ৰাতুল তেওঁলোকক চিনাকি কৰিব বিচাৰিছোঁ
মই ঘোষণা কৰিছোঁ ছবিখনৰ অন্যান্য কলা কৌশলীসকলৰ নাম সহযোগী কৰিছিলোঁ পল্টু চিৰঞ্জীৱ কাহিনী উৎপল শইকীয়াৰ নিজৰ চিত্ৰনাট্যৰ সংলাপ পৰাণ স্থিৰচিত্ৰ চৌলত শ্যাম সহকাৰী পৰিচালক অস্মিতা চিত্ৰা জ্যোতিষ্মান কাশ্যপ প্ৰযোজনা নিয়ন্ত্ৰক কলা নিৰ্দেশক ভূষণ ঠাকুৰীয়া শব্দ পৰিকল্পনা মানস প্ৰতিম গোস্বামী আৰু ৰূপসজ্জা ভাস্কৰ দত্ত ইয়াৰ উপৰিও শিল্পী কলাকৰ্মী থাকিব সকলোকে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমি আৰম্ভ কৰিব ল'ম আমাৰ মাজত জ্যোতি চিত্ৰবনৰ এগৰাকী সকলোৱে পৰিচিত কৰ্মী মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিটু গোস্বামী তেওঁক এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু ক্লেপষ্টিক দিব পদ্মনাথ গোস্বামী মই তিনিগৰাকী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কেমেৰাত মাইল অৰ্পণ কৰিব ঠিক আছে ক্লেপষ্টিকটো লাগে কেমেৰা সাজু যদি কেমেৰা সাজু হৈছে মই আমি বৰুৱাক অনুৰোধ জনাম পৰিচালকে অৰ্ডাৰ দিবনে মই আইমি বৰুৱাক অনুৰোধ জনাইছোঁ কেমেৰাত মাইল অৰ্পণ কৰি আজিৰ শুভ মুহূৰ্তৰ মহোৎসৱ শুভাৰম্ভ কৰিব যদি কেমেৰা অন হৈছে আমি আজিৰ এই মহোৎসৱটিৰ ক্লেপষ্টিক দিব অভিনেতা পদ্মনাথ গোস্বামী আৰু সাংবাদিক পৰগমণি আদিত্যই আৰু ভাঙি মহোৎসৱটো আৰু আজিৰ ছবিখনৰ শুভ মুহূৰ্ত আৰম্ভ কৰিব কেমেৰা চাওক ধন্যবাদ সুন্দৰভাৱে এটা চততে নাৰিকল ভাঙিছে আমি আশা কৰিম ছবিখনৰ সফলভাৱে সকলো কাৰ্যসূচী সমাপন হ'ব মহোৎসৱটো ইমানতে শেষ হৈছে সকলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰি বুলি মই অনুৰোধ জনাইছোঁ বেলেগ এটা বৃত্তিৰ মানুহ যোৱা কিছুদিনৰ পৰা দেখা গৈছে বেলেগ এটা বৃত্তিৰ মানুহে যেতিয়া চিনেমা এখন নিৰ্মাণ কৰিবলৈ আহিছে দিহা পৰামৰ্শ লৈ সকলোকে লগত লৈ কাম কৰিছে যথেষ্ট সফলতা অৰ্জন কৰিছে আমাৰে অভিযান্ত্ৰিকাৰ লগত জড়িত কেইবাজনো আছে মোৰে অগ্ৰজ সাংবাদিক উৎপল দাও ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ উৎপল দাও যোৱাবাৰ ইছ্যু কৰিছে খুব ভাল ফলাফল আনিছে আমি দেখিছোঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটাও লাভ কৰিছে পলাশ বৰা মোৰ ভাতৃ তেওঁ পিতৃ নাটকৰ সৈতে জড়িত আছে মই দেখিছোঁ তেওঁ জন্মৰ পৰাই এই গোটেই চলচ্চিত্ৰ নাটকৰ সৈতে জড়িত আছে শুভেচ্ছা জনালোঁ মোৰ পৰিচিত অৰুণ দা আছে বাইদেউ আছে আইমি বৰুৱা আছে মেৰিপ্ৰিয়া আছে গুঞ্জন বৰা আছে মই সকলোকে এই চিনেমাখনৰ জৰিয়তে তেওঁলোকে কাম কৰি অসমক আজি ভাল এখন চিনেমা উপহাৰ দিব বুলি ভাবিছোঁ কিছুদিনৰ পৰা চলচ্চিত্ৰ উদ্যোগৰ কাৰণে ভাল হৈছে যে আমাৰ চিনেমাকেইখন চলিছে বৰ্ণদীপ ভটিয়াই চলিয়ে আছে এতিয়াও সেইটো এটা ভাল খবৰ দ্বিতীয় এটা ভাল খবৰ যে হল নিৰ্মাণ কৰিবলৈ আহিছে আৰু এতিয়া মই নিজেও ঘূৰি ফুৰি এনেকুৱা দেখিছোঁ চৰকাৰে যদি নীতিটো আৰু অলপ ঢিলা কৰি দিয়ে মই এটা হল বনাব পাৰোঁ যিহেতু কিছু ঠাইত মানে ভাবিবলৈ আচৰিত যে নগাঁৱৰ পৰা ডেৰগাঁৱলৈকে মাজত কোনো হল নাই ইমান ডাঙৰ এলেকা এটা হল নাথাকাকৈ আছে মাজত ২০-২৫টা হল হ'ব পাৰে ব্যৱসায়টোও বেয়া নহয় ২-৪ আজিকালি যুৱক আহিছে ১-২ বছৰৰ ভিতৰত হয়তো মই আশা কৰিম যে অসমত আৰু ১০খনৰ পৰা ১৫খন স্ক্ৰীণ গাঁৱত সংযোগ হ'ব গুৱাহাটীত ৪খনৰ পৰা ৫খন স্ক্ৰীণ গুৱাহাটীত সংযোগ হ'ব বেছি হ'ব গুৱাহাটীত কিজানি ২ বছৰৰ ভিতৰত গতিকে স্ক্ৰীণ বঢ়াৰ লগে লগে সকলোৰে ভাল হ'ব তেতিয়ালৈকে উদ্যোগটো ভাইব্ৰেণ্ট কৰি ৰখাৰ তেতিয়ালৈকে উদ্যোগটোৰ পৰা খুব ভাল প্ৰডাক্ট উলিয়াই দিয়াৰ
সকলো দিশতে কেৱল মনোৰঞ্জন বুলিয়ে নহয়, বিনোদন মনোৰঞ্জন লাগিব, চিৰিয়াছ ছবিও আমাক লাগিব। আৰু অসমৰ চলচ্চিত্ৰৰ ট্ৰেণ্ডটোৱে হ'ল চিৰিয়াছ। আমি আচলতে খুব সস্তীয়া বা একেবাৰে সস্তীয়া চিনেমা সৈতে জড়িত হোৱা নাই। ভাৰতৰ সকলো আঞ্চলিক ভাষাৰ ছবি জগতত চি গ্ৰেডৰ এটা বেলেগকৈ গ্ৰেড আছে, অসমীয়াত কোনো চি গ্ৰেড নাই। আমি খুব সৌভাগ্যৱান সেইকাৰণে যে আমাৰ চি গ্ৰেড নাই, আমি BA গ্ৰেডৰ চিনেমা কৰোঁ। চি গ্ৰেড ইণ্ডাষ্ট্ৰী অসমত গঢ় লোৱা নাই, ইমান বেয়া দিনতো। কেতিয়াবা দৰ্শক অহা নাই, হল নাই, চিনেমা চলাব পৰা নাই, কিন্তু প্ৰযোজকে, অভিনয় কৰা সকলোৱে, শিল্পীসকলে কেতিয়াও কম্প্ৰমাইজ কৰা নাই। আৰু সেইটোৰ কাৰণে হয়তো আমাৰ ইণ্ডাষ্ট্ৰী ভাল হৈ আছে। কেইবাখনো নহয়, যথেষ্ট কেইখন চিনেমাই ভাল ফল কৰিছে। আৰু শেহতীয়াকৈ বাহিৰত যিটো ট্ৰেণ্ড দেখা গৈছে, ভিউৱাৰ্ছে, মই টেলিভিশ্যনৰ সৈতে জড়িত, মই জানো যে কেৱল অসমতে মাত্ৰ ৰিভাৰ্ছ ট্ৰেণ্ড দেখা গৈছে ড্ৰামাৰ কাৰণে। অসমৰ চিৰিয়েল আচৰিত হ'ব। মই যিবোৰ ৰিপৰ্ট শেহতীয়াকৈ ছাৰ্ভে ৰিপৰ্টবোৰ ওলাই মই সঘনাই পঢ়ি থাকোঁ, যিহেতু মই নিজে চাই থাকিব লাগে। ৰিভাৰ্ছ ট্ৰেণ্ড হৈছে। আৰু অসমৰ মানুহখিনিয়েতো চাইছে, যিখিনি মানুহৰ মাতৃভাষা অসমীয়া নহয়, তেওঁলোকে ঘৰত অসমীয়াত কথা নাপাতে, তেওঁলোকে অসমৰ চিৰিয়েলখিনি চাইছে, গুঞ্জনে জানিব, চিৰিয়েলখিনি চাইছে। এই ট্ৰেণ্ডটো ৰিভাৰ্ছ এটা ট্ৰেণ্ড হৈছে, যিটো ট্ৰেণ্ড আচলতে লিখাৰ ক্ষেত্ৰত হোৱা নাই, পঢ়াৰ ক্ষেত্ৰত হোৱা নাই, আন বহু ক্ষেত্ৰত হোৱা নাই, কিন্তু চোৱাৰ ক্ষেত্ৰত দৃশ্য শ্ৰাব্য মাধ্যমত অসমত অকল অসমীয়া ভাষাত ৰিভাৰ্ছ ট্ৰেণ্ড হৈছে। আৰু তাৰ কাৰণ আছে, আমাৰ ল'ৰা ছোৱালীবোৰ গৈছে, বাহিৰতো কিছুমান দৰ্শক পাইছে, কেৰালাত। সিদিনা আপোনালোকে আচৰিত হ'ব যে আমাৰ ল'ৰা ছোৱালী আৰু হয়তো এবছৰৰ ভিতৰত কেৰালাত অসমীয়া চিনেমাই দৰ্শনী কৰিব লাগিব। এতিয়া কেৰালা আমি মাৰ্কেট এক্সপ্ল'ৰ কৰিব লাগে। কেৰালাৰ 1 নম্বৰ চেনেলৰ এডিটৰে মোক ফোন কৰি মাজে মাজে জুবিন গাৰ্গৰ গান কেইটামান বিচাৰে আৰু সোধে যে এই বৰষুণৰ জুবিন গাৰ্গৰ গান আছে নেকি, এনেকৈ কওঁ। মই কওঁ যে আৰু বৰষুণৰ গান আছে, তই মোক গানকেইটা লিংককেইটা দি দিয়ক। লিংককেইটা দিলে দুপৰীয়া পৰত বজায়। আমি যেনেকৈ আমাৰ ইয়াত দুপৰীয়া পৰত শ্ব' বজায়, তাৰ কেইটামান চেনেলত দুপৰীয়া পৰত গান বাজে। তেওঁলোকে কৈছে যে আপোনালোকৰ ইয়াৰ পৰা আমাৰ 13% মানুহ আছে ইণ্ডাষ্ট্ৰিটোত, যিহেতু তাত 13% আমাৰ অসমৰ পৰা যোৱা মানুহ আছে লেবাৰ ইণ্ডাষ্ট্ৰিত, তেওঁলোকৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিত। গতিকে 13% মানুহ তেওঁলোকৰ কাৰণে ডাঙৰ দৰ্শক বেছ। এই 13% আমি কিন্তু এক্সপ্ল'ৰ কৰা নাই। আজি শিৱকাশী সকলোৱে চিনি পায়, য'ত ফটকা বনায়। শিৱকাশীৰ ডাঙৰ ফেক্টৰীসমূহত নটিছ বৰ্ডত তামিলৰ লগতে অসমীয়া ভাষাত নটিছ মাৰে, কাৰণ তাৰ ফেক্টৰীত উপায় নাই, ইমান বেছি অসমীয়া ষ্টাফ আছে। কিবা এটা গণ্ডগোল কৰিলে পিছত আমাৰ ষ্টাফে কৈ দিয়ে আপোনালোকৰ ভাষাটো মই নাজানো। সিহঁতে এটা অসমীয়া মেচাৰ লৈ গৈছে, গৈ তাৰ সৈতে চব নটিছ চিঠি পত্ৰ চব অসমীয়াত লগাই দিয়ে। গতিকে আমি এইবোৰ হয়তো চেঞ্চাছত নাহিব, এইবোৰ খবৰ চিফ আছে কি হৈছে চেঞ্চাছ অসমত কৰিব গম নাপাব, কিন্তু কেইবাটাও ভাল ট্ৰেণ্ড হৈছে। গতিকে মই খুব আশাবাদী, প্ৰিণ্টক লৈ মই সিমান আশাবাদী নহয়, যিমান মই চিনেমা মিডিয়ামটোৰ কাৰণে আশাবাদী আৰু চিৰিয়েলখিনিৰ কাৰণে আশাবাদী। আচলতে অসমীয়া এতিয়াও এটা ফুল ফ্লেজেড গানৰ পৰ্টেল হোৱা নাই। মই এতিয়া গান এটা কিনিবলৈ মোৰ দিগদাৰ। মই যদি গান এটা কিনো, মই পাইৰেচি কৰি গানটো শুনিব লাগে, নহ'লে মই খুজি ল'ব লাগে। কেতিয়াবা মই ফৰ্চুনেট যে কোনোবাই মোক পঠায়, কেতিয়াবা মোলৈ গানটো পঠাই মই শুনিব পাৰোঁ। কিন্তু অনলাইন যদি আমি কিনিব পাৰোঁ, আচলতে অসমত এখন গানৰ মাৰ্কেট, এখন বিৰাট ডাঙৰ মাৰ্কেট। অসমত গানৰ বজাৰখন কেইবাটাও কোম্পানী, বিশেষকৈ টাইমছ মিউজিক আৰু তেওঁলোকৰ অনলাইন ভাৰ্চন চোৱান আদিয়ে কেনেধৰণে গ্ৰাস কৰিছে কোনো গম নাপায়। অসমীয়া যুৱক এতিয়া গানৰ মাৰ্কেটিং কৰিবলৈ ওলাই আহিব লাগে, অনলাইন মাৰ্কেটিং। সেই কনচেপ্টটোলৈ যোৱা নাই। আৰু চিনেমাও আৰু সকলো ধৰণৰ ভিডিঅ' কণ্টেণ্ট প্ৰভাইডাৰ এতিয়া সাজু হ'ব লাগে তাৰ কাৰণে। আৰু কেইদিনমানৰ পাছত মই এতিয়া বাংলাদেশত দেখিছোঁ, সকলোৱে চাব পাৰে, হৈছৈ বুলি এটা তেওঁলোকে ডিজিটেল প্লেটফৰ্ম কৰিছে, খুব ছাকচেছফুল হৈছে। এতিয়া আহি থকা যুগটো ভাল স্ক্ৰিপ্ট লিখা মানুহৰ যুগ আৰু চুটি ছবি, 3 মিনিট 5 মিনিটত ষ্টৰি কোৱা মানুহৰ যুগ, ওৱান লোকেশ্যন শ্বুটিং কৰি পেলাই কৰা মানুহৰ যুগ। বহুত পইচা আছে। মই নিজে ইণ্ডাষ্ট্ৰিটো ষ্টাডি কৰি আছোঁ, বাংলাদেশৰ ষ্টাডি কৰিছোঁ, পাঞ্জাৱৰ, পাকিস্তানৰ ষ্টাডি কৰিছোঁ, আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনি দেশৰ চাই মই গম পাইছোঁ সাংঘাতিক ভাল ভৱিষ্যত আছে। এইকেইদিনত যাতে বেয়া দিন আহিল বুলি মানুহখিনি বহি নাযায়। মোৰ সেইটোৱে সকলোলৈকে অনুৰোধ, সন্মুখত ফাইনেন্সিয়েলি আৰু অলপ চাউণ্ড হ'ব পৰা অৱস্থা আহিব। আৰু ইয়াৰ প্ৰসাৰ আমাৰ যিটো আমি যিমান দৰ্শক পাইছোঁ তাতকৈ বহুত বেছি দৰ্শক পাম। গতিকে ইণ্ডাষ্ট্ৰিটো মই সকলো ফালৰ পৰা ভাল দেখোঁ। সকলোকে এবাৰ শুভেচ্ছা জনালোঁ, খুব ভাল দিন আহিব বুলি। আৰু মই ভাবোঁ যে ডিজিটেলত সকলোৱে কনচেনট্ৰেট কৰিব লাগে এতিয়া, মানে ফ্ৰীকে নহয়, বিনামূলীয়াকৈ নহয়, পইচা দিয়া। মই নীলমক অনুৰোধ জনাইছোঁ। ধন্যবাদ অনুপম দা, ৰাতি কাৰ্যসূচী চলাই যাওক, আমি শ্বুটিঙত যাওঁ, আপোনালোকে আশীৰ্বাদ কৰিব, গৈ যাব লাগে। ভাল ছবি এখন দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ।
গুৰুত্বপূৰ্ণ কথা ক'লে যে এতিয়া আমাৰ চিনেমা হল কম আছে কাৰণে আমাৰ মাৰ্কেটখন অলপ বেয়া হৈ আছে, চিনেমা হলো বাঢ়িব। কিন্তু নৱহালকে আমাৰ অনলাইন মাৰ্কেটটো ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে জনাৰ পৰা সুখী হৈছোঁ যে এখন অসমীয়া চিনেমা লগতে এক্টিভিটি কৰা পাইছে নেটফ্লিক্সৰ পৰা। গতিকে ভাল ছবি কৰিলে এতিয়াও মাৰ্কেট আছে, ভয় খাব নালাগে। মই এইবাৰ আমিবোৰত প্লেটফৰ্মটো আমাৰ হ'ব লাগে। অভিনেত্ৰী বুলি কল্পনা কেতিয়াও কৰা নাছিলোঁ, কিন্তু যেতিয়া আপোনালোকে মৰম কৰি আশীৰ্বাদ কৰি অভিনেত্ৰী হোৱাৰ সুযোগকণ দিলে, খাওঁতে বহোঁতে উঠোঁতে সদায় চিনেমাই দেখা পাওঁ। গতিকে অভিনয়ৰ বাহিৰে বেলেগ কৰিবলৈ ইচ্ছাও নাই। অভিনয় আৰু যি নহওক জীৱনত চাগে আটাইতকৈ বেছি সুখী হ'ম যদি শেষ মুহূৰ্তলৈকে এনেধৰণে অভিনয় কৰি আপোনালোকৰ আশীৰ্বাদ পাই থাকোঁ। উৎপল দাক ধন্যবাদ জনাব বিচাৰোঁ যে তেওঁৰ অতি হেঁপাহৰ এটা চৰিত্ৰ মলয়া, যিদিনাখন প্ৰথম শুনাব আহিছিল। উৎপল দা, ৰাজীৱ দা, আমাৰ পলাশ আটাইকেইজন কাহিনীটো যেতিয়া শুনাই আছিল, মই মানুহজনৰ মুখত সেই চৰিত্ৰটো দেখা পাই আছিলোঁ। তাৰ পৰা অনুভৱ কৰিব পাৰি যে তেওঁ কিমান বিলীন হৈ আছে সেই কাহিনীটোৰ লগত। আমি জীৱনত সকলোৱে বহু কাম কৰোঁ, কিন্তু জীৱন যেতিয়া শেষৰ সময়ত জুকিয়াই চাওঁ যে কি কৰিলোঁ, নিজৰ আটাইতকৈ ভাল লগা কিবা এটা কাম যদি দেখা পাওঁ, মই ভাবোঁ যে সেইটোৱে চাগে জীৱনৰ আটাইতকৈ বেছি সুখৰ সময় আৰু কিবা এটা পালোঁ বুলি অনুভৱ কৰিম। তেওঁ এনেকুৱা এজন মানুহ, কাৰণ আমি জীৱনত বহুত ঘটো, ধন টকা পইচা ঘৰ মাৰি, কিন্তু শেষত এনেকুৱা কিছুমান কাম নাথাকে যে কি লৈ সুখী হ'ম। কিন্তু এই মানুহজন, যিজন মানুহে নিজৰ জীৱনত নিজৰ অনুভৱ অলপো ছবিৰ জৰিয়তে এনেধৰণে সাঁচি ৰাখিব খুজিছে, কাৰণ আমি ৰূপালী পৰ্দা বুলি কওঁ ছবি, ই আজীৱন আমাৰ মাজত থাকি যাব। আৰু এই ৰূপালী পৰ্দাখনত তেওঁৰ জীৱনৰ কোনোবা এটা অংশ থাকি যাব, ই একেবাৰে সৰু কথা নহয়। কিন্তু ধন্যবাদ জনাইছোঁ উৎপলদা যে আপুনি সেইটো মানসিকতা লৈ আগুৱাই আহিছে। আৰু পৰাগে যিটো ক'লে যে আমাৰ ছবিৰ, মই সদায় কওঁ যে কম ভাল দিন মই কিন্তু বেয়া দিন বুলি নকওঁ, আৰু বেছি ভাল দিন হ'ব, সদায় আশাবাদী আৰু সেই আশালৈয়ে কাম কৰি আহিছোঁ। আমাৰ ছবি এইটো ভাল লাগিল আৰু এটা শুনি যে আমি চি গ্ৰেডৰ ছবি নকৰোঁ বুলি যিটো পৰাগাই ক'লে। বলিউডত কি হয়, এবছৰত তেওঁলোকে 1000খন ছবি নিৰ্মাণ কৰে, তাৰে কেইটা নাম আমি জানো? অতি বেছি 10খন 11খন, তাৰ বাহিৰে আমি ছবিৰ নাম নাজানো। কিন্তু আমাৰ অসমত নিৰ্মাণ হয় 30খন ছবি, অতি বেছি ধৰিলে 20 বা 30ৰ ওপৰত কিন্তু নহয়। 30খন ছবি যদি নিৰ্মাণ হয়, 30খনৰ কিন্তু অন্ততঃ 10খন ছবিৰ নাম আমি জানো। গতিকে আমি ৰেচিঅ' যদি চাবলৈ যাওঁ, আমাৰ অসমীয়া ছবি কিন্তু একো বেয়া হোৱা নাই। আমাৰ দৰ্শক বিভিন্ন, আমাৰ নিজৰো দুখ ক্ৰুটি আছে। মই ভাবোঁ যে আমি নিজকো সমালোচনা কৰিব লাগিব যে আমাৰ ছবি আমাৰ মানুহে কিয় নাচায়। একে সমানে আমাৰ প্ৰযুক্তিগতভাৱে আমি উন্নত হ'ব লাগিব, কিন্তু আমাৰ বহুত সীমিত বাজেটত লৈ আমি কাম কৰিবলৈ চেষ্টা কৰোঁ। আজিৰ সময়তো পেনোৰামাৰ প্ৰথম আৰম্ভণি ছবিখন কিন্তু আমাৰ অসমীয়া হয়, অতি গৌৰৱৰ কথা। আমাৰ ছবি এতিয়াও অস্কাৰলৈ যাব পৰা সামৰ্থ্য আমাৰ আছে, যদিহে আমি ভালকৈ চিন্তা কৰোঁ। গতিকে কৈছোঁ যে কোনো যাতে নিৰাশ নহয়। মোৰ যিসকল সহশিল্পী আছে, আমাৰ টেকনিচিয়ান, সকলোকে দেখোঁ যে আমি আজিকালি বহু বেছি পইচা নাপাওঁ। আমি নিজক ভালকৈ চাবলৈ গ'লে যিকেইটা পইচা পাওঁ, নিজক ভালকৈ মেইনটেইন কৰিবলৈ নহয়, কিন্তু তাৰপিছত আমি হেঁপাহ কৰোঁ সপোন দেখোঁ অভিনয় কৰিবলৈ। কাৰণ সঁচাকৈ নিজৰ ভাষাত, নিজৰ মাটিত, নিজৰ জাতিটোৰ বাবে কিবা এটা কৰিবলৈ মন আছে। সেই একেখিনি হেঁপাহ লৈ আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। কথা দিছোঁ, এইখন মোৰ 17 নম্বৰ ফিচাৰ ফিল্ম। কথা দিছোঁ যে যি কৰিম, এনেকুৱা নকওঁ যে ৰেকৰ্ড কৰিম, কিন্তু ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম। পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে বাবে। সকলোকে অভিনন্দন জনাইছোঁ। DOP আমাৰ সন্মুখত আছে, ইমান ধুনীয়া নিজে, গতিকে তেওঁ আমাক ধুনীয়া কৰিব বুলি নিশ্চিত। আমি সুন্দৰকৈ অসমখনক দেখাবলৈ চেষ্টা কৰিব। পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই নমস্কাৰ। আমি আজি অনুষ্ঠান সামৰিব খুজিছোঁ। মই মোৰ উচ্চতত অংশ লোৱা পদ্মনাথ গোস্বামীক ভাষণ দিবলৈ অনুৰোধ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আৰু অনুষ্ঠান সামৰণি মাৰিম বুলি ঘোষণা কৰিলোঁ। বাকী সকলক দুপৰীয়া গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। একদম অসমীয়া চিনেমা ভাল দিন বুলিহে মই ভাবোঁ। মানুহে কৈ থাকে নহয়নে, অসমীয়া চিনেমাৰ ইমান দুদিনৰ মাজত চিনেমা এখন কৰিবলৈ ওলাইছে। এই পাব্লিচিটিটো বন্ধ কৰিব লাগে প্ৰথম কথা। এই বেয়া দিন চলি আছে, বেয়া চিনেমা চলি আছে, চিনেমা দৰ্শক হললৈ নাযায়, এই পাব্লিচিটিটো বন্ধ কৰিব লাগে। তেনেকুৱা ধৰণৰ কোনো টক শ্ব' কোনো চেনেলত হ'ব নালাগে। এটাই হ'ব লাগে যে অসমীয়া চিনেমা খুব ভাল হৈছে। ইণ্ডিয়াৰ ৰিজনেল ফিল্মত মালায়ালম চিনেমা আৰু অসমীয়া চিনেমাৰ নামেই সদায় ওপৰত থাকে। গতিকে এই পাব্লিচিটিটো আমি বন্ধ কৰিব লাগে। এই নিগেটিভ পাব্লিচিটিটোৱে আমাৰ মানুহ হললৈ অনাত বাধা সৃষ্টি কৰিছে। সদায় আমি দেহে কেহে এটাক আমি চেষ্টা কৰোঁ চিনেমাখন ভাল কৰিবলৈ। চব মানুহে চবে সেইটো এফৰ্ড দিয়ে, স্পট বলটোৱেও ভাল চাই এটা বনাই খুৱাবলৈ চেষ্টা কৰে।
আমিও ভাল অভিনয় কৰিবলৈ চেষ্টা কৰোঁ, ডাইৰেক্টৰো ভাল কৰি কৰিবলৈ চেষ্টা কৰে। ঠিক সেইদৰে আমাক সকলোৱে সহযোগ কৰি চিনেমাখন ভাল হওক বেয়া হওক এটলিষ্ট চাব পৰা পৰ্যায়লৈকে লৈ যাবৰ কাৰণে পাব্লিচিটিটো কৰিব লাগিব। আমি এইটো কথা নকওঁ যে যেতিয়া এটা টক শ্ব' হ'ব আমি প্ৰায়ে কওঁ কি যে ইমান চিনেমাৰ বেয়া দিনৰ মাজত আপোনালোকে আৰু এখন চিনেমা কৰিছে, আপোনালোকে চিনেমাখনলৈ আশাবাদীনে? এই কথাটো বন্ধ কৰিব হ'ল চাগে, হয়নে? কাৰণ চিনেমাৰ ভাল দিন চলি আছে আমাৰ। আমি ইখনৰ পিছত সিখন চিনেমা কৰি আছোঁ, ভাল ভাল চিনেমা কৰি আছোঁ, নতুন নতুন অভিনেতা অভিনেত্ৰী আহি আছে। গতিকে সেই কথাটো আপোনালোকে যদি সহায় কৰে মই ভাবোঁ আমি এই কথাটো বন্ধ কৰি দিব পাৰিম। 5 বছৰৰ ভিতৰত 2 কোটি বা 10 কোটি ৰেঞ্জত চিনেমা চলিব এখন অসমীয়া চিনেমা। একদম বঢ়িয়া। 2 কোটি বা 5 কোটি ৰেঞ্জত মই আশাবাদী যে 5 বছৰৰ ভিতৰত অসমীয়া চিনেমা তলৰ ৰেঞ্জত 2 কোটি ওপৰ ৰেঞ্জত 10 কোটিত চলিব। মই আশাবাদী কিন্তু সকলো মিলি টোটেল গান ভালকৈ বেচিব পাৰিব লাগিব, মানে অনলাইন প্লেটফৰ্মত বেচিব লাগিব। গতিকে 2 কোটি পৰা 10 কোটি টকাৰ ভিতৰত ব্যৱসায় কৰিব প্ৰডিউচাৰে মোৰ একদম 100% মই এইটো ভৰসা কৰোঁ কথাটো। মোৰ আহিবলগীয়া ছবিৰ ভিতৰত ৰাজীৱ দত্তৰ পৰিচালনাত এখন ছবি আছে তুমি, ৰত্নাকৰ অতি শীঘ্ৰেই ৰিলিজ হ'ব। তাৰপিছত আৰু 3খনমান আছে। আটাইখন চিনেমাই হিট হ'ব নহ'ব, হিট হ'ব কাৰণ চিনেমাৰ ভাল দিন আহিছে আৰু আমি ইয়াৰ পৰাই আৰম্ভ কৰিম। আপুনি নেক্সট টক শ্ব'টোত ক'ব যে চিনেমাৰ অতি ভাল দিন চলি আছে। আমি জানো খুব বুলবুল সিং খুব ভাল চিনেমা হৈছে, সেইখনে আৰু সুনাম কৰি আহোঁ। গতিকে তেনেকৈ আমি লাহে লাহে আগবাঢ়ি গৈ থাকিম আৰু আমাৰ ফিউচাৰ খুবেই ভাল। খুব ভাল। Thank you. Let's enjoy the lunch.